নমস্কাৰ দীপশিখা শইকীয়া চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি আপোনালোকলৈ ছাগলী মাংসৰ এটা সুন্দৰ ৰেচিপি লৈ আহিছো। এই ৰেচিপিটোত মই ঘৰতে বনোৱা গৰম মছলাহে কেৱল ব্যৱহাৰ কৰিম। তেতিয়া হলে বলক আৰম্ভ কৰো আজি এই ৰেচিপিটো। ইয়াৰ বাবে মই 300 গ্ৰাম ছাগলী মাংস লৈ প্ৰথমে মিডিয়াম সাইজৰ কাটি থোৱা পিয়াজ এটা, হালধি, নিমখ, মিঠাতেল আৰু আদা নহৰু পেষ্ট 2 চামুচ দি ভালকৈ হাতেৰে হানি মেৰিনেট হ'বৰ বাবে 1 ঘণ্টাৰ বাবে মাংসখিনি ফ্ৰিজত থৈ দিলো। তাৰ পাছতে গৰম মছলাখিনিৰ বাবে জিৰা, ধনিয়া, ইলাইচি, লং, দালচিনি আৰু শুকান জলকীয়া দুটা ভাজি ঠাণ্ডা কৰি ভালদৰে গুৰি কৰি ললো। এতিয়া এখন কেৰাহীত মিঠাতেল অলপমান দি প্ৰথমে কাটি থোৱা আলু কেইপিছত নিমখ হালধি লগাই ৰঙচুৱা হোৱালৈকে ভাজি ললো। এতিয়া বাকি থকা তেলতে শুকান জলকীয়া এটা আৰু তেজপাত দুখিলা দি মিডিয়াম সাইজৰ পিয়াজ দুটাও ভাজি ললো। তাৰ পাছতে পিয়াজখিনি ৰঙচুৱা হোৱাত বাকি থকা আদা নহৰু পেষ্টখিনি দি ভালদৰে আদা নহৰুৰ কেঁচা গোন্ধ যোৱা পৰ্যন্ত ভাজি ললো। তাৰ পাছতে মেৰিনেট কৰি থোৱা মাংসখিনি কেৰাহীত দি ভালকৈ লৰাই দিলো। এতিয়া ভাজি থোৱা আলু কেইপিচ দি লগতে জালুক আধা চামুচো মাংসখিনিত দি দিলো। এতিয়া মাংসখিনি ভালদৰে ভাজি থাকিব লাগিব। আসলতে যিকোনো মাংসৰ সোৱাদ ভজাৰ ওপৰতেই নিৰ্ভৰ কৰে। আপোনালোকে মাংসখিনি যিমান ভালদৰে ভাজিব সিমানেই মাংসখিনিৰ সোৱাদো বৃদ্ধি হ'ব। এতিয়া শুকান জলকীয়া গুৰি আধা চামুচ দি দিলো। লগতে আগতীয়াকৈ যিখিনি গৰম মছলা বনাই থৈছিলো তাৰো 1.5 চামুচ দি দিলো। আপোনালোকে যদি মছলা খাই ভাল পায় তেতিয়া হলে 2 চামুচো দিব পাৰে। তাৰ পাছতে মাংসখিনি ভাজি থাকিব লাগিব আৰু মাজে মাজে অলপমান পানীও দি থাকিব লাগিব যাতে মাংসখিনি কেৰাহীত লাগি নধৰে। দেখিছেনে কিমান এটা ধুনীয়া ৰং উঠিছে মাংসখিনি। এই ৰংটো কেৱল ভালকৈ ভজাৰ ওপৰতহে নিৰ্ভৰ কৰে। গতিকে ভালকৈ সদায় মাংসখিনি ভজা হোৱাৰ পাছতহে পানী ঢালিব লাগে। এতিয়া মই জোখমতে পানী দি মাংসখিনি ভালদৰে লৰাই দিলো। আৰু এটা প্ৰেছাৰ কুকাৰত মাংসখিনি দি ভালকৈ ঢাকনখন লগাই 5টা হুইসেল মৰাই ললো। এয়া চাওক মাংসখিনিৰ কালাৰটো কিমান ধুনীয়া হৈছে। এতিয়া মাংসখিনি মই পুনৰ কেৰাহীখনত দি দিলো জুলখিনি অলপ ডাঠ কৰি লবলৈ। আপোনালোকেও নিজৰ পছন্দ মতে জুলখিনি পাতল বা ডাঠ কৰি লব। আৰু মই ইমানটো জুখতে মাংসখিনি ৰাখি গেছটো অফ কৰি দিলো। লগতে এয়া আমাৰ ছাগলী মাংসকন ৰেডি হৈ গল। গৰম গৰম ভাত, ৰুটি, পোলাও সকলোৰে লগত খাবলৈ বহুত টেষ্টি লাগে এনেদৰে বনোৱা ছাগলী মাংসকন। আশা কৰো আজি ৰেচিপিটো আপোনালোক সকলোৰে ভাল লাগিল। যদি ৰেচিপিটো ভাল লাগিলে তেতিয়া হলে ভিডিওটো লাইক, কমেন্ট আৰু শ্বেয়াৰ কৰি দিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো টিপি দিবলৈ নাপাহৰিব। ধন্যবাদ।